হেল্ল' এভৰিৱান, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ ছাগলীৰ ঠেং। এয়া চাওক, মই ইয়াতে এটা ছাগলীৰ ঠেং লৈ লৈছোঁ, চফা কৰি লৈছোঁ বাকলিখিনি গুচাই। আৰু এতিয়া মই এইখিনি সৰু সৰু পিচ কৰি ল'ম। আৰু মই টেঙৰিখিনি টুকুৰা টুকুৰ কৰি আনিলোঁ, এয়া চাওক। আৰু মই কেৰাহী গৰম দি দিছোঁ সৰিয়হ তেল। মোৰ তেলখিনি গৰম হৈ গৈছে। গোটা জিৰা ফোৰণ দি দিছোঁ। এটা পিঁয়াজ সৰু সৰুকৈ কাটি দি দিছোঁ। তিনিখন তেজপাত দি দিছোঁ। আৰু মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই টেঙৰিখিনি দি দিছোঁ। পৰিমাণ অনুসৰি এড কৰিছোঁ নিমখ। মই 1 চামুচ আৰু অলপখিনি দি দিছোঁ। হালধিৰ গুড়ি এড কৰিছোঁ আধা চামুচ। আৰু এতিয়া মই ঢাকনি দি দিছোঁ। আৰু মই ইয়াতে লৈ লৈছোঁ 2টা পিঁয়াজ, 2টা শুকান জলকীয়া, 4টা পকা জলকীয়া, 2টা নহৰু আৰু অলপখিনি আদা। এতিয়া মই এইখিনি মিক্সিত পেষ্ট কৰি ল'ম। আৰু মই মছলাখিনি পেষ্ট কৰি লৈ আহিলোঁ, এয়া চাওক। আৰু এতিয়া মই ঢাকনিখন তুলি লৈছোঁ। আৰু মিক্সিত পেষ্ট কৰা মছলাখিনি মই এড কৰিলোঁ এতিয়া। জিৰাৰ গুড়ি এড কৰিছোঁ আধা চামুচ। আৰু এতিয়া মিক্সিৰ বাতিটোত অলপ পানী দি মই ধুই পানীখিনি এড কৰিলোঁ। আৰু এতিয়া মছলাখিনিৰ সৈতে মই টেঙৰিখিনি 2 পৰা 3 মিনিট ফ্ৰাই কৰি ল'ম। আৰু মই 3 পৰা 4 মিনিট টাইম টেঙৰিখিনি ফ্ৰাই কৰি ল'লোঁ। এয়া চাওক, মছলাখিনি আৰু টেঙৰিখিনিৰ পৰা তেল এৰিছে। এতিয়া মই এড কৰিছোঁ 2টা আলু। আলুখিনিৰ সৈতে মই আৰু অলপখিনি টাইম ফ্ৰাই কৰি মই এইখিনি কুকাৰত দি দিম। আৰু মোৰ টেঙৰিখিনি ফ্ৰাই কৰা হৈ গ'ল, এয়া চাওক। এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰত দি দিম। দি দিছোঁ। মই বেছি পৰিমাণে পানী এড কৰা নাই, অলপখিনি কৰিছোঁ। আৰু এতিয়া মই আৰু অলপখিনি পানী এড কৰিলোঁ। কাৰণ যিহেতু এইখিনি টেঙৰি হয়, টেঙৰিখিনি ভালকৈ বইল কৰিব লাগিব।
খিনি সিজিবলৈ টাইম লাগিব। এয়া চাওক। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। আৰু প্ৰেছাৰ কুকাৰৰ ঢাকনিখন দিয়াৰ পাছত মই 5ৰ পৰা 6টা চিটি মাৰি ল'ম। আৰু এতিয়া মোৰ হুইচেল আহি গ'ল কুকাৰটো। দুটা মাৰিলোঁ। আৰু মোৰ কুকাৰত চিটি মৰা হৈ গ'ল। এতিয়া মই ঢাকনিখন খুলি লৈছোঁ। এয়া চাওক। আৰু এতিয়া এইখিনি মই কুকাৰৰ পৰা কেৰাহীত ঢালি ল'ম। মই টেঙেৰিখিনি ভজা কেৰাহীতে এইখিনি ঢালি লৈছোঁ। আৰু মই কেৰাহীত ঢালি লোৱাৰ পিছত মই গেছটো আৰু জ্বলাই দিলোঁ আৰু অলপ জাল কৰি ল'ম। আৰু এতিয়া মই শিলনোড়াত বাটি 1.5 চামুচ এড কৰোঁ মছলাৰ পেষ্ট। আৰু হৈ গ'ল মোৰ আজি টেঙেৰি চব্জি। এয়া চাওক। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। মোৰ টেঙেৰিখিনি ধুনীয়াকৈ সিজি গৈছে। তো ফ্ৰেণ্ডছ, মোৰ আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।